দোস্ত কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে ৱেলকাম টু মাই চেনেল সমীৰ ভাই শ্বেয়াৰ আৰু আমি আহিছোঁ আজি শুৱালকুছি ৰাস চাবলৈ ৰাস চাবিনে বেলেগ চাবি ৰাসে চাম বেলেগ ভাবছো ৰ এটা কইনে চাওঁ নেকি আৰু গেটখানে ইমান ধুনীয়াকৈ বনছে আৰু ভিতৰততো মজাই হ'ব আৰু মানে 3 বছৰ মূৰত ৰাসখন পাতিছে সেইকাৰণে কি কৰিছে আমি চাওঁ আৰু আপোনালোককো দেখাওঁ সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু এইখন গোসাঁইথলৰ গেট হয় কৃষ্ণ ইয়াত দেখাই দিছে গৰু চাৰা আৰু ইয়াত কালাৰ কৰিলে বেছি ভাল লাগিলে আৰু ভিতৰত গোসাঁইবিলাক আছে দেখা আৰু ভিতৰত দেখিলোঁ আই লাভ শুৱালকুছি আৰু ছটা ভীমক কি ধুনীয়াকৈ থৈছে কৰি লওঁ তাৰপিছত আপোনালোকক বাকীবিলাক দেখাম ভিডিঅ'টো আপোনালোকে শেষলৈ আজি চাই থাকিব কেনেকুৱা হয় চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল শুৱালকুছি ৰাস চাই গোটেইবিলাক গোসাঁইবিলাক আছে গোসাঁইবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গোটেই দেখাব নোৱাৰিলেও মানে যিখিনি পাৰোঁ আপোনালোকক দেখাম কাৰণ বহুত দীঘল হ'ব ভিডিঅ'টো গোটেইবিলাক দেখাব লাগিলে আৰু আপোনালোকে যে দেখিছে এইটো হৈছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু এটা আমাৰ ভাই এজনক লগ পালোঁ কি খবৰ আৰু ইয়াত এখন ৰথ বনোৱা হৈছে ধুনীয়াকৈ বনাই থৈছে আপোনালোকে শুৱালকুছিৰ ৰাস দেখা নাই যদি আহিব শুৱালকুছিলৈ এতিয়া আমি আনন্দ মেলা মানে চাবলৈ যাওঁ আৰু আনন্দ মেলাত আনন্দ কৰিব লাগিব মানে আগতে কিবা এটা ভয় আছিল মা দেউতাহঁতৰ লগত আহিছিলোঁ এই হৰি যাম ক'ৰবাত সেইটো ভয় আছিল এতিয়া আৰু ডাঙৰ হৈছোঁ মানে গম পায় আৰু একেলগে চাবা বুলি আৰু আমাৰ শুৱালকুছিত হ'ল আইফিল টাৱাৰ আৰু এতিয়া আমি আনন্দ মেলা চাবলৈ যাই আছোঁ আৰু মোৰ লগত সবাই আহি আছে যাই আছোঁ আৰু আজি বহুত মানুহ হৈছে আগতকৈ বহুত মানুহ হৈছে আমি আৰু একদিন আহিছিলোঁ এইটো আপোনালোক ভিডিঅ' দিয়া নাই প্ৰথম দিনে আহিছিলোঁ মানে 7 তাৰিখে আহিছিলোঁ আৰু আনন্দ মেলা চাবলৈ যাই আছোঁ আৰু আমি এতিয়া চকৰিত উঠিছোঁ আৰু তলমাকে দেখিছে আনন্দ মেলা কি ধুনীয়াকৈ কৰিছে আৰু বেটাহঁতে কি হাঁহি কি ফূৰ্তি চাব এটা वाह क्या सीन है আৰু এতিয়া আমি প্ৰথম পেট পূজাটো কৰি লওঁ ফুচকা খাওঁ এয়া ফুচকা আহি আছে আৰু মই এইখন গেম খেলিবা দিছোঁ কি পাওঁ কি নাপাওঁ নাজানো হ'লেও খেলোঁ দে আৰু ৰাসত আহিছোঁ কিবা এটাতো পালি ভাল লাগে আৰু এনজয় কৰি দিওঁ আৰু शाबाश बेटा আৰু আনন্দ মেলাত কিবা এটা খেলি কিনি মানে এইখন পালোঁ মাহঁতৰ কাম আহিব মোৰ একো কাম নাই আৰু মাৰা কিবা আপোনালোকে যে ভিডিঅ'টো প্ৰথমতে যে দেখিলে এইখন আৰু এতিয়া আহি দেখিলোঁ আমি ভাগ্য পৰীক্ষা কি আছে ভাগ্য পৰীক্ষা আমি জানো সকলক ভিতৰত যাওঁ পাপাৰে ভাগ্য পৰীক্ষাত দেখোন বহুত কিমানে উত্তীৰ্ণ হয় চাওঁ ভাগ্য পৰীক্ষা মানে কি এই পৰীক্ষা মানে ভাগ্য পৰীক্ষা মানে এইটো আৰু এতিয়া ভাগ্য পৰীক্ষা মানে যোৱা খেল আৰু সেয়ে আৰু অদ্ভুত হোটেলখনেই হৈছে দেয়াৰ ফাষ্ট ফুড এইখনে মানে আৰু এতিয়া আমি বস্ত্ৰ মেলা যাম বস্ত্ৰ মেলা চাবলৈ তাৰে আগে কিবা এটা খাই লওঁ আৰু মানে আৰু খাৱাহে কথা পেট পূজা আৰু আমি বস্ত্ৰ মেলা এতিয়া সোমাইছোঁ চাওক এক মূৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও আহক চাওক কেনে লাগে আৰু এয়া দেখিছে আপোনালোকে ব্লেংকেট
গাৰু চোফাৰ কভাৰ আদি কৰি সকলো বস্তুৱে আছে মানে আৰু বস্ত্ৰ মেলা বুলি আৰু সকলো বস্তুৱে থাকিব দিয়কচোন মানুহক লগা গোটেইখিনি বস্তুৱে আছে আহিব আৰু কিনিব মানে য'ৰ পৰা আহে সেইবিলাকে আছে বকৰ পৰা আহিছে এইখন কি আছে আপোনালোকক দেখাওঁ ইয়াতে চাওক আৰু ছাৰেতো কিবা কিনিব বোধহয় আৰু এইখন গুৱাহাটীৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰাই বহু ধৰণৰ দোকান পোহাৰ আহিছে আহক দেখিব আৰু এইখন হৈছে লখিমপুৰৰ পৰাই আৰু লখিমপুৰৰ কাপোৰ চাওক কি ধুনীয়া এইখন আৰ্নাৰ বুলি কয় নেকি আৰু এটা কাৰ্যালয় আছে মানে চিল্কালয়বিলাকৰ কাষতে আৰু কাৰ্যালয়বিলাক আৰু আমি এইটো আৰু কাপোৰ কিনাত নাই এই ভিতৰত দি সোমাই এটা একফালেদি সোমাওঁ একফালেদি ওলাওঁ আৰু কিবা কিনবি নে জাঙি এটা কিনবা লাগছে লাহে লাহে আৰু ঠাণ্ডা লাগি আহিছে আৰু কিবা এখন উৰিব লাগিব আৰু কম্বল চম্বল লৈ লওঁ আৰু ব্লেংকেট কিনি লৈ বোলে